ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ দুটা ভিডিঅ'ত দ্বিঘাত সমীকৰণৰ 4.1 1 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিলোঁ। দশমমান শ্ৰেণীৰ দেই, দশমমান শ্ৰেণীৰ। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত কৈছে কি যে তলৰ গোটেইকেইটা যিমানকেইটা কুৱেশ্যন আছে সেইকেইটা আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে বা প্ৰদৰ্শন কৰিব লাগে। এতিয়া 1 নম্বৰটো আহিছে কি, আয়তাকাৰ মাটি টুকুৰাৰ দিশ 528 বৰ্গ মিটাৰ, মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি। আমি মাটি টুকুৰাৰ দিশ প্ৰস্থ উলিয়াব লাগে। আচ্ছা, আমি মাটি টুকুৰাৰ কালি যিহেতুকে দিয়া আছে আয়তাকাৰ, আয়তাকাৰ মাটি, গতিকে আয়তাকাৰ মাটি হ'ব লাগিলে আয়তৰ আমি কালি জানিব লাগিব। যদি আয়তৰ দিশ যদি এইটো হয়, এইটো যদি প্ৰস্থ হয়, কালিটো হ'ব দিশ পূৰণ প্ৰস্থ, দিশ পূৰণ প্ৰস্থ। আচ্ছা, আমি এতিয়া আৰ্হিত প্ৰকাশ কৰিব লাগে মানে আমি দ্বিঘাত সমীকৰণটো সাধাৰণ সমীকৰণটো দিছিল যে ax² + bx + c = 0, এইটো আৰ্হিত প্ৰকাশ কৰিব দিছে আমাক। এতিয়া মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি, তাৰমানে মাটি টুকুৰাৰ দৈৰ্ঘ্যটো বেছি। তেতিয়া আমি ধৰা হ'ল মাটি টুকুৰাৰ প্ৰস্থ ধৰিম। মাটি টুকুৰাৰ প্ৰস্থ যদি আমি x, এইবিলাক ইউনিটবিলাক কিহত আছে, এককবিলাক মিটাৰত আছে, আমি মিটাৰে ধৰিম। এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছে যে মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি বা 1 মিটাৰত বেছি। এতিয়া দিশটো কি হ'ব, এতেকে দিশ সমান, দিশটো কি হ'ব, পথালি মানে প্ৰস্থ, পথালিৰ দুগুণ, প্ৰস্থৰ দুগুণ, তাৰমানে 2 × প্ৰস্থ, পথালিৰ দুগুণতকৈ 1 বেছি যোগ 1 বেছি, এইটো হ'ব আমাৰ দিশ, এইটো মিটাৰ। তাৰমানে হ'ব 2 × x, প্ৰস্থ মানে আমি ধৰিছোঁ x, গতিকে 2 × x twice x + 1, এই দিশটো হ'ল এতিয়া twice x + 1, এইটো হ'ল মিটাৰত। ইউনিটবিলাক নিদিলেও হয় বাৰু, তথাপিও দি দিছোঁ। এতিয়া আমাৰ কালি কি হ'ব বুলি কৈছিলে, আমাৰ আয়তাকাৰ মাটি টুকুৰাৰ এটুকুৰাৰ কালি দি আছে 528। এতিয়া প্ৰশ্নমতে বুলি লিখিব পৰা বা চৰ্তমতে লিখিব পৰা, প্ৰশ্নমতে কি কৈছে যে মাটি টুকুৰাৰ কালি, তাৰমানে দিশ পূৰণ প্ৰস্থ, তাৰমানে দিশ আছে আমাৰ twice x + 1 × x, দিশ পূৰণ প্ৰস্থ ইকুৱেল টু আমাৰ কিমান, কালিটো 528। এতিয়া এইখিনি ভাঙি দিলে আমাৰ ax² + bx + c ফৰ্মেশ্যনত পৰি যাব, মানে দ্বিঘাত সমীকৰণটো আমি পাই। এতিয়া আমাৰ এনেকুৱা যদি হয়, এই x2ৰে এইটো পূৰণ, x2ৰে এইটো পূৰণ, x2ৰে twice x পূৰণ কৰিলে twice x² + a + a + 1 × x = 528। 528টো সেইফালে আছে, আমি সমান চিহ্নৰ এইফালে লৈ আহিলে -528 = 0, 528 = 0। এইটো হ'ল আমাৰ দ্বিঘাত সমীকৰণ আৰ্হিত আমি প্ৰকাশ কৰিলোঁ। এনচাৰ এইটোৱে। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। আগৰ কুৱেশ্যনটো যদি তোমালোকৰ কিবা অসুবিধা আছে কমেণ্ট ছেকশ্যনত জনাবা। এতিয়া এইটো কি আছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306, এইটো দাঢ়ি আমি সংখ্যা দুটা উলিয়াব লাগে, এইটো আমাৰ আৰ্হিতহে প্ৰকাশ কৰিব দিছে, গতিকে আমি অকল দ্বিঘাত সমীকৰণটো উলিয়াম। সংখ্যা দুটা উলিয়াব লগা সেইটো আমি পিছৰ মানে অনুশীলনীবিলাকত শিকিম কেনেকৈ উলিয়াব লাগে।
এতিয়া আচ্ছা, দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা যদি দিয়াই থাকে তোমালোকে ধৰিবা, সদায় এইটোৱে ধৰিবা, মই ধৰিয়ে দিছোঁ একেলগে। ধৰা হ'ল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা, এটা ধৰিলোঁ আমি এক্স আৰু এটা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ক্ৰমে বুলি দিব পাৰা, ক্ৰমে এক্স আৰু এক্স প্লাছ ওৱান ধৰি। এতিয়া যদি তোমাক দুটা বুলি নিদি তিনিটা বুলি দিয়ে, তেতিয়া আমি ধৰিব কি লাগিব, এক্স এটা ধৰিম, এক্স প্লাছ ওৱান এটা ধৰিম, এক্স প্লাছ টু এটা ধৰিম। এতিয়া তুমি যদি এক্সৰ মানবিলাক বহুৱাই যোৱা তুমি গমেই পাবা, যদি এইটো আমি অখণ্ড সংখ্যা বুলি ক'লে অখণ্ড সংখ্যা কোনবিলাক, যে -1 চৰি দেই, এইফালে মাইনাছৰ পৰা ঋণাত্মক সংখ্যাবিলাকো হয়, তাৰমানে -3, -2, -1 এইবিলাক ডট 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 0, 1, 2, 3 ডট ডট ডট। এতিয়া যিকোনো আমি যদি মান বহাওঁ, সে আমি 0 মান বহাম। এক্সৰ মানটো যদি 0 ধৰোঁ, এইটো 0 হ'ব, এইটো 0 + 1 মানে 1 হ'ল, 0 + 2 মানে কি হ'ল, 2 হ'ল। এই তিনিটা আমাৰ কি পালোঁ, ক্ৰমিক পালোঁ নে নাই, একেলগে পালোঁ নাই, 0 পালোঁ, 1 পালোঁ, 2 পালোঁ, তাৰমানে সেইকাৰণে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা। এতিয়া যদি আমি 0 নধৰি 1 ধৰিলোঁ হয়, যদি 1 ধৰোঁ, x1 মানে 1 হ'ল, 1 + 1 তাৰমানে 2 হ'ল, 1 + 2 তাৰমানে 3 হ'ল, এইকেইটা ক্ৰমিক হ'ল নে নাই, ক্ৰমিক হ'ল। আৰু যদি আমি +1 নধৰি -1 ধৰোঁ, এইটো যদি -1 ধৰোঁ, -1 হ'ল, এইটো -1 + 1 এইটো 0 হ'ব, -1 + 2 এইটো 1 হ'ব, এইকেইটা ক্ৰমিক হ'ল, এইকেইটা ক্ৰমিক। সেইকাৰণে আমি ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা যিমান নিদিয়ে, দুটা দিয়াৰ কাৰণে আমি এই দুটা ধৰিছোঁ, দুটা দিয়াৰ কাৰণে কোন দুটা ধৰিছোঁ, এই দুটা ধৰিছোঁ। আৰু যদি তিনিটা দিব দিলে হয়, আমি এইটো ধৰিলোঁ হয়, x + 2 ল'লোঁ হয়, চাৰিটা ক'লে x + 3 লৈকে গ'লোঁ হয়। এতিয়া আমাৰ দুটা দিছে কাৰণে দুটা ধৰিছোঁ। এতিয়া কি কৈছে, যে সংখ্যা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। এতিয়া প্ৰশ্নমতে ডাইৰেক্ট লিখি দিয়া, আৰু প্ৰশ্নমতে এই ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল, তাৰমানে এক্স আমি কি কি ধৰিছিলোঁ, এক্স আৰু x + 1, তাৰমানে x × x + 1 = 306। এতিয়া এইখিনি আমি কেলকুলেশ্যন কৰিলে x × x, x², x × +1 +x, তাৰপিছত সমান চিহ্ন সেইফালে আছে, 306টো এইফালে লৈ আহিলোঁ, 306 = 0। এইটো দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা হৈ গ'ল আমাৰ। একদম শ্বৰ্ট কুৱেশ্যন, মানে শ্বৰ্টকৈ লিখিব পাৰি। আৰু যদি তোমাক ইয়াৰ পৰা যদি সংখ্যা দুটা উলিয়াব দিলে হয়, আমি নেক্সট ক্লাছত কেনেকৈ কৰে সেইটো আলোচনা কৰিম। এতিয়া 2ৰ 2টো শেষ, ইয়াতে এইখিনিলৈকে লিখিলে হ'ব। এতিয়া চাবা 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল, বছৰতে পূৰণ কৰিব দিছে, গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 336। ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে। এই যিটো উলিয়াব দিয়ে আমি সেইটোকে ধৰি ল'লে হ'ল। আমি উলিয়াব কি লাগে, যে ৰামৰ বৰ্তমান বয়স, আমি ধৰি ল'ম ৰামৰ বৰ্তমান বয়স। ধৰা হ'ল ৰামৰ বৰ্তমান বয়স, কি ধৰিম আমি, এক্স ধৰিম। এক্স কি ধৰিম, বছৰ, আমি নাজানো কিমান বছৰ, সেইকাৰণে ৰামৰ বয়সটো আমি ধৰি ল'লোঁ এক্স বছৰ।
এতিয়া প্ৰশ্নমতে কি কৈছে যে ৰামৰ মাক তেওঁতকৈ কেইবছৰ ডাঙৰ? 26 বছৰ। এতিয়া ৰামৰ বৰ্তমান ধৰিলোঁ আমি x বছৰ, গতিকে মাকৰ কিমান হ'ব? মাকৰ বৰ্তমান বয়স কিমান হ'ব? ৰামতকৈ কিমান বেছি? 26 বছৰ, 26 বছৰ। তাৰমানে ৰামৰ যদি x হয়, ইয়াতকৈ 26 বছৰ বেছি। তোমাৰ যদি 10 বছৰ হয়, তোমাৰ মাৰ যদি 20 বছৰ হয়, তোমাতকৈ মাৰ 10 বছৰ বেছি। ঠিক তেনেকুৱা ধৰণৰ কথাটো এইটো দাৰি দিলোঁ। আচ্ছা, এইটো কি কৈছে এতিয়া? তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত। এতিয়া বৰ্তমান কিমান আছে? x বছৰ। তোমাৰ যদি বৰ্তমান 10 বছৰ হয়, 3 বছৰ কিমান হ'ব? মানে 13 বছৰ হ'ব। 10 আৰু 3 যোগ কৰিলে 13 বছৰ হ'ব। ঠিক তেনেকৈ ৰামৰ বৰ্তমান বয়স যদি x হয়, ৰামৰ আজিৰ পৰা 3 বছৰ পিছত কিমান হ'ব? x + 3। এতিয়া আমি প্ৰশ্নমতে যদি ডাইৰেক্ট লিখি দিওঁ, প্ৰশ্নমতে কৈছে তেওঁলোকৰ গুণফল আজিৰ পৰা, তাৰমানে এই গুণফলটো কেতিয়াৰ পৰা হ'ব? আজিৰ পৰা 3 বছৰ পিছতহে গুণফলটো হ'ব লৈছে। গতিকে বৰ্তমান যদি x হয়, 3 বছৰ পিছত x + 3। ৰামৰ আৰু মাকৰ গুণফল কৈছেতো, গতিকে ৰামৰ বয়সটোৰ লগত আমি মাকৰ বয়সটো গুণফল কৰিম। মাকৰ কিমান আছিল? x + 26। কিন্তু 3 বছৰ পিছত মাকৰো 3 বছৰ বেছি হ'ব। সেইকাৰণে 3 এটা যোগ কৰিলোঁ। এই মাক আৰু ৰামৰ বয়সৰ গুণফল কিমান হ'ব বুলি কৈছে? 360। বুজি পাইছা এতিয়া এইখিনিলৈকে? নেক্সট আমি এইখিনি কেলকুলেশ্যন কৰিলে আমাৰ এই দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব পাৰিম। আৰ্হিত আহি যাব। এইটো হ'ল x + 3। এইখিনি কি হ'ব? x + 26 আৰু 3 যোগ কৰিলে 29। বাকীখিনি একে পাতিছোঁ। এইটো x × x কিমান হ'ল? x²। তাৰপিছত x × 29 কিমান হ'ল? 29x। + 3 × x 23x। প্লাছ গতিকে 3 × 29। 3 × 29। 29 আৰু 3 পূৰণ কৰিলে এইটোৱে ডাইৰেক্ট পাতিব পাৰি, তথাপিতো তাতে লিখি দিছোঁ মই। 9 × 3 = 27, 7 হাতে গ'ল 2, 3 × 2 = 6, 2 = 8, 87। আমি যদি ইয়াতো কৰোঁ, 3 × 9 = 27, 7 হাতে গ'ল 2, 3 × 2 = 6, 7 2 = 8 ইকুৱেল 360 আছিল সেইফালে, এইফালে লৈ আহিলোঁ -360 হ'ল ইকুৱেল 0। x², এইখিনি যোগ কৰিলে 29 আৰু 3 যোগ কৰিলে হ'ব আমাৰ 32x। আৰু এই দুটা বেলেগ বেলেগ চিন আছে, এইটোৰ পৰা এইটো বিয়োগ কৰিলোঁ। 10ৰ পৰা 7 গ'লে 3, 5 থাকিলে 5ৰ পৰা 8 বিয়োগ নাযায়, 3ৰ পৰা ধাৰে ল'লোঁ। 15 হ'ল, 15ৰ পৰা 8 গ'লে 7 থাকিল 2। ডাঙৰটোৰ আগত মাইনাছ আছিল, মাইনাছ = 0। এইটোৱে হ'ল এনচাৰ। 4 নম্বৰ কুৱেশ্যনটো কি দিছে যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ হ'লহেঁতেন, তেন্তে একে সমান দূৰত্ব আগবাঢ়িবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। গতিকে আমি ৰেলগাড়ীখনৰ যি উলিয়াব দিছে সেইটোকে ধৰি ল'ম। ধৰা হ'ল সলিউশ্যন। ধৰা হ'ল ৰেল গাড়ীখনৰ দ্ৰুতি কিমান?
এক্স। দ্ৰুতিটোৰ ইউনিটটো কি হয়? কিলোমিটাৰ পাৰ আৱাৰ। কিলোমিটাৰ পাৰ আৱাৰ। আমাৰ যিহেতুকে কিলোমিটাৰ আছে, তাৰমানে প্ৰতি ঘণ্টাত এক্স কিলোমিটাৰ যায় বুলি আমি ধৰি লৈছোঁ ৰেলগাড়ীখন। ৰেলগাড়ীখনে টোটেল কিমান যায়? 480 কিলোমিটাৰ যায়। এতিয়া ৰেলগাড়ীখনৰ 480 কিলোমিটাৰ যাওঁতে কিমান সময় লাগে? গতিকে 480 কিলোমিটাৰ যাওঁতে বা অতিক্ৰম কৰোঁতে, কি দিছে? অতিক্ৰম হ'বলৈ দিছে নেকি? নাই, হ'ব। ভ্ৰমণ কৰোঁতে 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় লাগে এতিয়া এই বস্তুটোৰ পৰা আমি চাই লওঁ এটা বস্তু। দ্ৰুতি মানে কিমান? কি দ্ৰুতি সমান কিলোমিটাৰ পাৰ আৱাৰ। কিলোমিটাৰ মানে কি? দূৰত্ব। আৰু এইটো সময়। সময়ৰ আকৌ কি? ঘণ্টা। এতিয়া ইয়াৰ পৰা যদি আমি সময় উলিয়াব লাগে, সময়টো ইফালে যাব, দ্ৰুতিটো এইফালে যাব। তাৰমানে সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি। এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল এই অংকটো। সময় সমান দূৰত্ব ডিভাইডেড বাই দ্ৰুতি। এতিয়া আমাৰ 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় লাগে। দূৰত্ব ডিভাইডেড বাই দ্ৰুতি। দূৰত্ব কিমান? 480। 480 ডিভাইডেড বাই দ্ৰুতি কিমান? দ্ৰুতি আমি ধৰিছিলোঁ কিমান? এক্স। সময় লাগেতো, সময়ৰ একক কি হ'ব? ঘণ্টা। বুজি পাইছা এইখিনি? নেক্সট আকৌ কি কৈছে? নেক্সট আকৌ কৈছে যে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হয়, দ্ৰুতি কিমান? নতুন দ্ৰুতি প্ৰশ্ন মতে বুলি দিয়াতকে ইয়াতে নতুন দ্ৰুতি কিমান হ'ব? কাৰ নতুন দ্ৰুতি? ৰেলগাড়ীখনৰ বুলি দিলেও হ'ব ইয়াতে। ৰেলগাড়ীখনৰ নতুন দ্ৰুতি কিমান? প্ৰতি ঘণ্টা 8 কিলোমিটাৰ কম হয়। তাৰমানে আগতে আছিল এক্স, এতিয়া হ'ল এক্স মাইনাছ 8 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া নতুন দ্ৰুতি পালোঁ এইটো। এতেকে আমাৰ একে সমান দূৰত্ব আগুৰিবলৈ, একে সমান দূৰত্ব হ'লে তাৰমানে 480 কিলোমিটাৰ। 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় লাগে 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় কিমান লাগিব? দূৰত্ব ডিভাইডেড বাই দ্ৰুতি। দূৰত্ব কিমান আছিল আমাৰ? 480 ডিভাইডেড বাই এক্স মাইনাছ 8। সময় যিহেতু কি সময়ৰ একক আমি ঘণ্টা বুলি ধৰি ল'লোঁ। এতিয়া আমাৰ মেইন প্ৰশ্ন মতে আহিল কি কৈছে যে যদি এই দুটি 8 কিলোমিটাৰ কম হয়, তেন্তে একে সমান দূৰত্ব অতিক্ৰম কৰোঁতে সময় লাগে 3 ঘণ্টা বেছি। যদি 8 কিলোমিটাৰ কম হৈ যায় এইখিনি সময় কিমান লাগে? ইয়াতকৈ 3 ঘণ্টা বেছি। তাৰমানে ইয়াক এইখিনি সময়তকৈ 3 ঘণ্টা সময় বেছি লাগে। আকৌ বুজি লোৱা, এই দুটি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ যদি কম হয়, মানে এইটো যদি হয়, তেন্তে একে সমান দূৰত্ব অতিক্ৰম
দূৰত্ব আগুৰিবলৈ, এই একে সমান দূৰত্ব আগুৰিবলৈ আগতকৈ 3 ঘণ্টা বেছি লাগে। এইখিনি 3 ঘণ্টা বেছি, তাৰমানে 480 ডিভাইডেড বাই এক্স মাইনাছ, এইটো হ'ল নতুন সময়। আগৰ সময়টো কিমান আছিল? এইটো 480 ডিভাইডেড বাই এইখিনি। এইটো সময়ক 3 ঘণ্টা বেছি লাগে, গতিকে সমান চিন দি ইয়াৰ লগত প্লাছ। যদি এনেকে ধৰা, তোমাৰ আৰু এটা কথা কওঁ, ইয়াতে চাইডত লিখি দিছোঁ, 5টো 2তকৈ কিমান বেছি? 5টো 2তকৈ 3 বেছি। এইটো ইয়াতকৈ বেছি, গতিকে ইয়াত যদি সমান চিন দিওঁ, যোগটো কাৰ লগত কৰিব লাগিব? এই কমটোৰ লগত। এইটো 2তকৈ 3 বেছি আছিল, যোগ কৰিলোঁ ইয়াৰ লগত। ঠিক তেনেকৈ ইয়াতে এইখিনি সময় আগৰ সময়খিনিতকৈ 3 ঘণ্টা বেছি, ই বেছি, গতিকে যোগ কৰিছোঁ ইয়াৰ লগত। বুজি পাইছা? এতিয়া এইখিনি আমি সৰল কৰিম, মানে কেলকুলেশ্যন কৰিম। এইখিনি মুচি দিছোঁ। তাৰমানে 480 ডিভাইডেড বাই এক্স মাইনাছ 8, ইয়াতে আমি লসাগু যদি লওঁ এক্সটো, ইয়াতে আপোনাৰ মানে কি আছে? 1 আৰু এক্সৰ লসাগু এক্স। তেতিয়া হ'ব ওপৰত 480 প্লাছ 1 এক্সক একবাৰ, এক্স বাৰ এক্স ইনটু 3x। এইখিনি মুচি দিছোঁ। ইয়াতে এতিয়া চাবা, এইটোৰে এইটোক পূৰণ, এইটোৰে এইটোক পূৰণ, এইটোৰে আমি এইটোক পূৰণ কৰি লওঁ, এক্স মাইনাছ 8 480 প্লাছ 3x। এইবাৰ 480ৰে, তাৰমানে এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন, 480ৰে 8 পূৰণ, 480 ইনটু এক্স। কি কয়? ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰ পূৰণ। এতিয়া এইখিনি হ'লে এইটোৰে এইটো পূৰণ, তাৰমানে এক্স ইনটু 480 480x। এইটো আৰু এইটো পূৰণ, প্লাছ আছে 3x ইনটু এক্স 3x স্কুৱেৰ, মাইনাছ প্লাছ মাইনাছ, 8ৰে এইটো পূৰণ কৰিলে 8 0 গুণ 0, 8 8 গুণ 64, 4 হাতে গ'ল 6, 8 4 32, 32 6 38, 38, মাইনাছে প্লাছে মাইনাছ, 8 3 গুণ 24 এক্স। সমাধানে সেইফালে আছে, এইফালে লৈ আহিলোঁ 480x ইকুৱেল 0। এই 480x প্লাছ 480x মাইনাছ 480x কাটা কাটি গ'ল, থাকিলে আমাৰ 3x স্কুৱেৰ। এইটো আছে মাইনাছ 24x মাইনাছ 3840 ইকুৱেল 0। এইখিনি কাটা কাটি যাব নেকি চোৱা, 3ৰে এইটোক যায়, এইটোকো যায় 24ক, 3ৰে এইটোক যায় এনেকৈ চাই লোৱা, 3 গুণ 3 8ক তোমাৰ 3 2 গুণ 6, 24ক 8 বাৰ 0 হ'ব, সেয়া 3ৰে যাব। গতিকে আমি 3ৰে যদি আমি এইটো কাটো, এক্স স্কুৱেৰ, মানে 3 যদি কমন লওঁ, আচলতে এক্স স্কুৱেৰ থাকিল, ইয়াতে থাকিল 8x মাইনাছ আছে মাইনাছ, 3ৰে এইটো গ্ৰহণ কৰিলে আমি পাছত তুমি চাইড কৰিলে ভালকৈ, চাইডত কৰিলে গম পাবা, 3ৰে 3840 যদি হৰণ কৰা, ইয়াতে কৰি চালে গম পাবা, 3ৰে 3 একবাৰ, 8ক 2 বাৰ, 3 2 গুণ 6, 2 বাকী ৰ'ল, 2টো 4ৰ আগত আহিল 24 হ'ল, 24ক 3ৰে 8 বাৰ, 0ক 3ৰে 0 বাৰ ইকুৱেল 0।
তিনিটো ইফালে পূৰণ হৈছে, এইফালে গ'লে হৰণ হ'ল, থাকিল এক্স স্কুৱেৰ মাইনাছ 8x মাইনাছ 1280 সমান তিনিটো সিফালে গ'লে হৰণ হ'লে শূন্যই হৈ যাবহি। গতিকে এইটো হ'ল দ্বিঘাত সমীকৰণ। আমি আৰ্হিত 2 নম্বৰৰ 4টো কৰিলোঁ। এইটোৱে অলপমান ক্ৰিটিকেল আছিলে। আমি মনত ৰাখিব লগা বস্তু হ'ল ইয়াৰ দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময়। আৰু যদি আমি সময়টো এইফালে ন, দ্ৰুতিটো তলত আহিব। এইখিনি বস্তু মনত ৰাখিব লগা বস্তু। এইটো মনত ৰাখিলে অংকটো পাৰিবা। এইখিনিৰ পৰা কিবা যদি অসুবিধা থাকে, সুধিব লগা থাকিলে তোমালোকে কমেণ্টত জনাবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।